নমস্কাৰ জনাইছোঁ সকলোকে। আজি আপোনালোকৰ মাজলৈ কেইযোৰমান মই কাপোৰ লৈ আহিছোঁ আৰু এই কাপোৰ কেইযোৰ ভাবিলোঁ আজি আপোনালোকক দেখুৱাম বুলি। আৰু যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ নম্বৰ হৈছে 8721801995 আৰু আপোনালোকক তাতে মই প্ৰাইচটো জনাই দিম। প্ৰথমে আপোনালোকৰ মাজত এযোৰ কাপোৰ লৈ আহিছোঁ। এইযোৰ হৈছে আপোনাৰ ৱাছ কটন আৰু কাপোৰযোৰ হ'ব বাদামী কালাৰ। ইয়াত হোৱাইট ব্লু কালাৰে কাম কৰা আছে। কাপোৰযোৰ যদিও চিম্পুল কিন্তু দেখিবলৈ বহুত ধুনীয়া হয়। আৰু এইযোৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইযোৰ আপোনাৰ ষ্টেপুল কটনৰ হয় আৰু কাপোৰযোৰ হ'ব আপোনাৰ পাৰ্পল আৰু ইয়াত সম্পূৰ্ণ বগা সূতাৰে কাম কৰা আছে। এয়া হৈছে চাদৰখনৰ আঁচলটো আৰু গাত এনেদৰে ডাঙৰ ডাঙৰকৈ বুটা বচা আছে। কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া হৈছে। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে তেতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব। এইখন হৈছে মেখেলাখনো আহল বহল হ'ব আৰু এইকেইটা হৈছে চাদৰৰ পাৰিকেইটা। যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু এইযোৰ কাপোৰ আপোনালোকক মই দেখুৱাইছোঁ। এই কাপোৰযোৰ ষ্টেপুল কটনৰে হ'ব। কাপোৰযোৰ দেখিবলৈ বহুত মৰম লগা হয়। ইয়াত পাতল অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰৰ সূতাৰে কাম কৰা আছে। পাৰিকেইটা কিন্তু অনলি বগা সূতাৰে কাম কৰা আছে। আৰু এয়া হৈছে চাদৰৰ আঁচলখন আৰু চাদৰখনৰ মাজভাগত আপোনালোকৰ এনেদৰে ডাঙৰ ডাঙৰকৈ বুটা বচা থাকিব। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু এইযোৰ আপোনালোকক মই দেখুৱাইছোঁ। এইযোৰ হ'ব আপোনালোকৰ ৱাছ কটন। এই কাপোৰযোৰ ডাঠ পিংকত হ'ব। অনলি ব্লু কালাৰে ফুল কৰা আছে মেখেলাখন আৰু ইয়াৰ পাৰিকেইটা সম্পূৰ্ণ নীলা কালাৰে কাম কৰা আছে। আৰু এয়া হৈছে চাদৰৰ আঁচলখন আৰু চাদৰখনৰ মাজত এনেদৰে সৰু সৰু ধুনীয়াকৈ ফুল কৰা আছে। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু এইযোৰ কাপোৰ আপোনালোকক মই দেখুৱাইছোঁ ষ্টেপুল কটনৰ। এই কাপোৰযোৰ হ'ব গ্ৰে কালাৰ আৰু ইয়াত সম্পূৰ্ণ বগা গুণা ৰেড য়েল্লো আৰু মেহেন্দি কালাৰে সূতাৰে কাম কৰা আছে। কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া হয় আৰু মেখেলাখন বহুত ওপৰলৈকে কাম কৰা আছে। এয়া দেখিছেনে, বহুত ধুনীয়া লাগিছে। কাপোৰযোৰ অলপ আনকমন টাইপৰ হ'ব। ডিজাইনটো বহুত ভাল লাগিছে। এয়া হৈছে ব্লাউজৰ হাতত থকাটো আৰু এয়া চাদৰৰ আঁচলটো দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু গাত কিন্তু ডাঙৰ ডাঙৰ বুটাৰে কাম কৰা থাকিব। ফুলটো বহুত ধুনীয়া হয়। মই আপোনালোকক আকৌ মোৰ নাম্বাৰটো কৈ দিছোঁ 8721801995। যদিহে ভাল লাগিছে তেন্তে DM কৰিব। এয়া মেখেলাখন দেখিছে বহুত ওপৰলৈকে কাম কৰা আছে। আৰু এইযোৰ একেই ষ্টেপুল কটনৰে হ'ব। এইবাৰ দেখুওৱা কাপোৰযোৰৰ দৰে একেই হ'ব। ইয়াৰ কালাৰটো হ'ব মেহেন্দি কালাৰত। এয়া হৈছে মেখেলাখন। যদি ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু কাপোৰ কেইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব দেই। কিন্তু এই চাদৰখন মানে কাপোৰযোৰ যদিও আগৰ কাপোৰযোৰৰ দৰে একেই আছে কিন্তু ইয়াৰ চাদৰখনৰ মাজত থকা ফুলৰ ডিজাইনকেইটা বেলেগ হ'ব। ইয়াত দেখিছেনে ফুলৰ ডিজাইনকেইটা বেলেগ হয়। তো আজিলৈ আহোঁ ইমানতে। বাই বাই।